हेलो फ्रेंड्स की खबर ভালে আছে নে আজি মই আপোনালোকলৈ লৈ আহিছো একেবাৰে সহজ এটা ৰেচিপি আজি মই লৈ আহিছো ৰঙালা গছৰ আগৰ লগত ডিম দি ভাজা এখন সবজি তাৰ বাবে মই এই ৰঙালা আগখিনি সৰু সৰুকে গুছাই লৈছো ইয়াৰ ছালখিনি আঁতৰাই লৈ এটা পিয়াজ কাটি লৈছো ইয়া দুটা ডিম লৈছো আৰু একো নালাগে একেবাৰে সহজ ভিডিওটো আপোনালোকে চাই থাকক তেতিয়া সকলো বুজি পাব কিমান সহজ এই সবজিখন বনাবলৈ এতিয়া মই কেৰাহীত অলপমান তেল দি লৈছো তেলখিনি গৰম হৈছে এতিয়া গৰম হোৱাৰ পাছতে মই ইয়াত পিয়াজখিনি দি দিম পিয়াজখিনি দি মই ভালদৰে ভাজি লম পিয়াজখিনি ভজা হৈ গ'লে ইয়াত মই ৰঙালাও গছৰ আগ যিখিনি গুচাই থৈছিলো সেইখিনি ইয়াত দি দিম পিয়াজখিনি ভালদৰে ভজা হৈ গ'ল এতিয়া মই ইয়াত এইখিনি দি দিম সবজিখিনি সবজিখিনি দি ভালদৰে লৰাই এইখিনি ভাজি লম এতিয়া মই ইয়াত অলপমান হালধি দিম হালধি দিয়াৰ পাছতে ইয়াত মই অলপমান নিমখ দিম হালধি আৰু নিমখ দিয়াৰ পাছত এইখিনি ভালদৰে মিক্স কৰি ল'ম এতিয়া মই এনেদৰে লৰাই লৈ সবজিখিনি ভাজি ল'ম ভালদৰে এই সবজিটো আমাৰ ঘৰত সকলোৰে প্ৰিয় আপোনালোকৰো প্ৰিয় হ'ব চাগে খাই বনাই খাই চাবচোন বিৰাট সহজ আৰু খাইও বিৰাট ভাল লাগে এতিয়া মই ভালদৰে সিজিবৰ বাবে অলপ দেৰি ঢাকন দি ৰাখিম সবজিখিনি ধুনীয়াকৈ ভাজা হৈ গৈছে এতিয়া মই ইয়াত ডিম দুটা দি দিম ডিম দুটা মই ভাঙিয়ে থৈছিলোঁ এতিয়া মই ইয়াত দি দিছোঁ ডিমখিনি ভালদৰে লৰাই ভাজি ল'ম যেতিয়ালৈকে ডিমটো ধুনীয়াকৈ ভাজ খাই নাযায় সবজি ৰেডি হৈ গ'ল আপোনালোকে ৰেচিপিটো চাই যদি ভাল পালে এবাৰ ঘৰত বনাই খাই চাব আৰু লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব লগতে ছাবস্ক্ৰাইবো কৰি দিব